তুমি ভালেই কৰা বা বেয়াই কৰা মানুহে তোমাক সমালোচনা কৰিবই। এই বুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি থাকিবা লাগে। আহকচোন এটা কাহিনীৰ মাজলৈ যাওঁ। শ্ৰীমন্ত নামৰ এজন ল'ৰা আছিল। ল'ৰাজনে সমাজৰ বিভিন্ন কামত জড়িত হৈ ভাল পায়। মানুহৰ বিপদ হ'লে তেওঁ খা খবৰ লয়। মানুহে সমস্যাত পৰিলে সমস্যা সমাধানৰ কাৰণে তেওঁ নিজকে জড়িত কৰে। কিন্তু মানুহে তেওঁক সমালোচনা কৰিবলৈ নেৰে। সেইবাবে তেওঁৰ মনত কেতিয়াবা কেতিয়াবা প্ৰশ্ন হয়, মানুহে বেয়া কাম কৰিলে সমালোচনা হ'ব লাগে, মানুহে দুৰ্নীতিত নিমজ্জিত হ'লে সমালোচনা হ'ব লাগে, অথবা অকাৰ্য জড়িত হ'লে সমালোচনা হ'ব লাগে। কিন্তু মই সদায় সমালোচনাৰ কিয় সন্মুখীন হওঁ? এই কথাটো ভাবি থাকোঁতে তেওঁ এদিনাখন এজন মহান ব্যক্তিক লগ পালে। মহান ব্যক্তিজনে তেওঁ কিয় মন মাৰি আছে, কি চিন্তা কৰি আছে, এই কথাটো তেওঁৰ পৰা জানিব বিচাৰিলে। তেনেদৰে ক'লে, হে মহাত্মা, মই বিভিন্ন সৎ কামত নিজকে জড়িত কৰি ভাল পাওঁ, কিন্তু মানুহে মোক খুব সমালোচনা কৰে, ভৰ্ৎসনা কৰে, তেতিয়া মোৰ খুব দুখ লাগে। মই আচলতে কি কৰা উচিত? কিয় মানুহে মোক এনেধৰণৰ সমালোচনা কৰে? তেতিয়া সেই মহান ব্যক্তিজনে ক'লে, তোমাক মই এই ধাতুৰ টুকুৰাটো দিলোঁ, তুমি এইটো লৈ যোৱা আৰু বিভিন্নজনক এই ধাতুটোৰ মূল্য কি হ'ব সোধা, তেতিয়া বিভিন্নজনৰ উত্তৰ কি পাবা সেই কথাটো মোক জনাব লাগিব। তুমি কিন্তু ধাতুটো কাৰো ওচৰত দিব নোৱাৰিবা। তেওঁ ধাতুৰ টুকুৰাটো লৈ গ'ল। প্ৰথমে এগৰাকী খেতিয়কক তেওঁ ধাতুটো দিলে। খেতিয়কজনে ক'লে, এইটো বেয়া লগা নাই, ভালে লাগিছে, গতিকে 500 টকা দিব পাৰোঁ। সেই ধাতুটো তেওঁ এইবাৰ এগৰাকী সাধাৰণ ব্যৱসায়ীক দিলে, আৰু ব্যৱসায়ীজনে ক'লে, ধাতুটো ভাল লাগিছে, মই 1000 টকা দিব পাৰোঁ। তাৰপিছত তেওঁ সেই ধাতুৰ টুকুৰাটো আকৌ আন এজন ঠিকাদাৰক দিলে। ঠিকাদাৰে ক'লে, এইটো মোৰ বেয়া লগা নাই, 50,000 টকা দিব পাৰোঁ। তেওঁ ইয়াৰ পিছতে সেই ধাতুৰ টুকুৰাটো এগৰাকী ভদ্ৰ মানুহক দিলে। তেওঁ ক'লে, এই ধাতুৰ টুকুৰাটোৰ মূল্য মই 1,00,000 টকা দিব পাৰোঁ। গৈ 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 তেওঁ এগৰাকী সোণাৰীক দিওঁতে তাৰ মূল্যটো ক'লে, ইয়াত মই তোমাক 50 লাখ টকা দিব পাৰোঁ। এই বিভিন্ন মূল্য তেওঁ পোৱাৰ পিছত আহি সেই মহাত্মাজনক ক'লে, মহান ব্যক্তিজনক ক'লে যে মই এনেধৰণে যাওঁতে যাওঁতে ইয়াৰ মূল্য 50 লাখ টকালৈকে উঠিছিল। তেতিয়া ব্যক্তিজনে ক'লে, মানুহে তোমাক যেতিয়া চিনি পাব তোমাৰ মূল্যটো ঠিকেই নিৰ্ধাৰণ কৰিব, কিন্তু যেতিয়া তোমাক চিনি নাপায় তেওঁলোকে সদায় তোমাক ভৰ্ৎসনা কৰিব, তেওঁলোকে সমালোচনা কৰিব বা ইটিকিং কৰিব। তাত মূৰ ঘুমোৱাৰ কোনো কথা নাই। ভাল কাম কৰিলে তোমাৰ জীৱনৰ মূল্য পাবা আৰু বেয়া কাম কৰিলে মূল্যহীন হ'বা, কিন্তু ভাল কামৰ মূল্য কেতিয়াও কমি নাযায়। ভাল কামৰ মূল্য সদায় বাঢ়ি থাকে। যেনেকৈ তুমি বিভিন্ন স্তৰত বিভিন্ন মূল্য পালা এই হীৰাৰ টুকুৰাটোৰ, কাৰণ এইটো হীৰা বুলি জনাজনেই তোমাক প্ৰকৃত মূল্য দিছে, বাকীবিলাকে কিন্তু প্ৰকৃত মূল্য দিব পৰা নাই। আমাৰ সমাজত মূল্য দিয়াৰ ক্ষেত্ৰত ত্ৰুটি দেখা পোৱা যায়। এই ত্ৰুটিৰ পৰা মুক্ত হ'ব লাগিলে তুমি প্ৰকৃত মূল্যযুক্ত কাম কৰা। কোনে কিমান মূল্য দিছে সেইটো ডাঙৰ কথা নহয়, কিন্তু তুমি সময়ত তাৰ উচিত মূল্যই পাবা।